পোনপোনে হালধিটো লাগিবই, হালধি মোক মায়ে সহায় কৰিছে। তাৰপিছত এয়া মাটিমাহ, মিঠাতেল, এয়া চাটবাৰী বুলি কওঁ, চাটবাৰী ব্যৱহাৰ কৰিব। ইয়াত লাও আছে, হালধি আছে, তাৰপিছত বেঙেনা আছে, থেকেৰা আছে, তাৰপিছত এয়া হৈছে পঘা, গৰুক বা নতুন পঘাৰে সন্ধিয়া বান্ধিবলৈ। আৰু ইয়াতে মানে ধুনীয়াকৈ নোৱাম। আৰু বিশেষকৈ ইয়াত আমাৰ পুখুৰী নাই বা নদী নাই, সেইকাৰণে আমি এয়া কাৰেণ্টটো চলি আছে, পানী ওলাই আছে, আমি মটৰৰ পাইপেদি গৰু ধুৱাম, গৰু নোৱাম। আৰু গোহালিটোও চাফা কৰিলোঁ। আৰু এইখন গোলনিখন অলপ চাফা কৰিব লগা আছে, অলপ কৰিম বাৰু পিছত। অলপ সোনকালে কৰিব বিচাৰিছোঁ, প্ৰতিবাৰে দেৰি হয়, এইবাৰ অলপ সোনকালে কৰোঁ। ৰাতিপুৱা সোনকালে উঠি কাম কৰি আছোঁ আৰু মই, মা, দেউতা সকলোৱে সহায় কৰি আছে। এতিয়া আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ, ধুনীয়াকৈ নোৱাই লওঁ, তাৰপিছত আপোনালোকৰ কথা পাতি আছোঁ। বৰ্তমান গৰু নোৱাই হৈ গ'ল। মাহ হালধি ধুনীয়াকৈ নোৱালোঁ মানে ধোৱালোঁ, আৰু এইটো নোৱা বুলি কয়। এয়া মাহ হালধি ধুনীয়াকৈ সানি দিছোঁ, যাতে বেমাৰ আজাৰ নহয় গোটেই বছৰটোলৈ। অহা বছৰ আকৌ নতুনকৈ আকৌ ধুৱাম। তাৰপিছত এতিয়া মটৰ চালু হৈ আছে, পানী ওলাই আছে, কাৰেণ্টটো নাযাওক যাতে, ধুনীয়াকৈ গাটো ধুৱাম আৰু ধুনীয়াকৈ পথাৰত দি থৈ আহিম। তাৰপিছত আকৌ ভাটিবেলা আৰু আছে নিয়ম, আপোনালোকক ভাটিবেলাও কেনেকুৱা হয় পাৰিলে দেখুৱাম। এতিয়া বাৰু মই গৰু দুইজনীকে গাটো ধুৱাই লওঁ, তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ। গৰুক গা ধুৱাই হৈ গ'ল। এতিয়া চাটবাৰী দি এতিয়া এটা নিয়ম আছে, নিয়মটো আপোনাকে মই আগতেও কৈছিলোঁ। চাটবাৰী দি গৰুক এতিয়া মাৰিব লাগিব, মটৰৰ পাইপ দি ধুলোঁ, এইজনী আৰু এইজনী। এনেকুৱা আৰু চাটবাৰী লাও খা, বেঙেনা খা, বছে বছে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু। দুডাল চাটবাৰী দি দুজনীক কোবালোঁ, আৰু এই দুডাল চাটবাৰী নিয়ম মতে গোহালি ঘৰৰ এই ওপৰত লগাই থ'ব লাগে। এইকেইডাল দেখিছেনে, এইকেইডাল যোৱা বছৰৰ হয়, মই থৈছিলোঁ। আৰু এতিয়া এই ইয়াতে ৰখাই থৈ দিম। এতিয়া পৰম্পৰা অনুযায়ী আৰু এনেকৈ দুডাল লগাই দিলোঁ। এতিয়া কাম সেই ভাটিবেলা কাম আছে, আৰু গৰু দিমগৈ। আহি পেলাই ইয়াৰ মাহ হালধি যিকণ আছে ধুনীয়াকৈ নিজেও গা ধুম। তাৰপিছত এয়া পঘা ৰছী যেতিয়া গৰু আনিম তেতিয়া লগাম। এতিয়া লগাব লাগিছিলে, কিন্তু এতিয়া নলগাওঁ, সন্ধিয়া সময়ত লগাই দিম। ভিডিঅ'টো ইমানেই আছিলে, আৰু আছে যদিও বেলেগ বেলেগ নিয়ম আছে ভাটিবেলা সময়ত। আজি আৰু 100 এবিধ শাক ৰান্ধে, আৰু আছে নামঘৰত উৎসৱ আছে, নামঘৰত নাম কীৰ্তন হ'ব। বাৰু ইমানেই আছিলে ভিডিঅ'টো, সামৰিছোঁ, ধন্যবাদ।